তো হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা থাকিল। সকলোৰে যাতে দিনবোৰ ভালকৈ কুশলে যায় তাৰে কামনা কৰিছোঁ। আৰু মানে বহুত দিন ধৰি প্লেনিং কৰি আছোঁ পিকনিক খাবলৈ যাম নতুন বছৰ আহিলে। তো আজি ফাইনেলি সেই দিনটো আহি গ'ল। কিবাকৈ টাইম মিলাই যাবলৈ ওলাইছোঁ। আৰু এইটো ফাৰ্ষ্ট টাইম যাম, মানে জীৱনৰ প্ৰথম ক'তো মানে যোৱা নাই পিকনিক খাবলৈ। এতিয়া জল্দি উঠি কিনে ওলাই কিনে যাওঁ। আৰু ক'ত যাম, কোনটো ভিলেজত যাম, সকলোবোৰ আপোনালোকক অকণমান পিছত কৈ আছোঁ। আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক। তো চলো এতিয়া। আৰু গাইজ বোলে বতৰটো চাওক না এবাৰ, কেনেকুৱা হৈ আছে। একদম বৰফ পৰাৰ দৰে কুঁৱলী পৰিছে চাওক। ঠাণ্ডা। এতিয়া কেনেকৈ গা ধুওঁ এতিয়াহে চিন্তা লাগি আছে। ঠাণ্ডা ঠাণ্ডা। তো গাইজ গা পা ধুই ৰেডি হৈ গ'লোঁ, জেকেট টেকেট পিন্ধি এতিয়া যাব লাগে। পাৰ্টনাৰবিলাকে ৰখি আছে মোকে। তো সোনকালে যাব লাগে। ঠাণ্ডাটো অকণমান বেছিকৈ পৰিছে চাওক, কেনেকুৱা কুঁৱলী পৰিছে, কি ক'ম আৰু। তো চলো এতিয়া সোনকালে যাওঁ। আৰু ইফালে এয়া ভেন গাড়ীখন আহি গ'ল। তো ভেনতে যাওঁ, কম পইচাতে হৈ যাব, কোনো টেনশ্যন নাই। তো এতিয়া মেইন মালটো ল'ব লাগিব, ছাগলীৰ পাঠা মাংস ল'ব লাগিব। পাঠা মাংস দি পিকনিক খাব লাগিব। গাহৰি আৰু কিমান খাবি, যি পাঠা মাংস দি খাব লাগিব দেই। তো ইয়াতে আছে পাঠাৰ মাংসৰ দোকান, তো ইয়াতে যাই আছোঁ। আৰু এইফালে চাওক ছাগলীৰ মাংস লোকেল লোকেল। আৰু এইফালে চাওক না মানুহবোৰ কেনেকৈ লাইন পাতি আছে, ইমান ভিৰ। তো এতিয়া আহি বোলো গোৱালপাৰা বজাৰ। ইয়াত মানে মাছ ল'ম, পাঙাছ মাছ, মানে মাছৰ দিয়াও খাব লাগিব ন। মাছ মাংস দুইটা লাগিব। চাওঁ ইয়াত পাওঁনে নাই। বজাৰখন কেনেকুৱা চাই লওঁ, ভাল কেনেকুৱা বজাৰ লাগে গোৱালপাৰা বজাৰখন। তো চলো এতিয়া। মাছেৰ বজাৰখন বা ক'ত আছে বিচাৰি পোৱা নাই। ফাৰ্ষ্ট টাইম আহিছোঁ ন, পাৰ্টনাৰবিলাকে লৈ ল'ব, মই যাওঁ গাড়ীত আকৌ। গাইছ এয়া লৈ ল'লোঁ পাঙাছ মাছ। ইফালে চাব পাৰে পাঙাছ মাছ, আৰু ইফালে অকণমান চব্জি, মানে ঘৰত মানে চব্জি বজাৰ কৰা নাই, তাৰ কাৰণে ইয়াতে কৰি ল'লোঁ। তো এতিয়া যাম আৰু বেছি দিন নাই। আৰু আমি ক'ত যাই আছোঁ আপোনালোকক কোৱাই নাই, এতিয়াহে কৈ আছোঁ। হাহিম যাম, হাহিমত মানে ভাল প্লেচ এটা আছে পিকনিক খোৱা। তো যাওঁ, কেনেকুৱা যদি ভাল হয় আৰু আপোনালোকেও যাব পাৰিব, ভিডিঅ'ত দেখা পাব। চলো। তো গাইছ আৰু অকণমান গ'লে ৰাংচা পাৰ পাওঁ, মানে অসমৰ আটাইতকৈ চাফা জেগাখন। চাওক কেনেকুৱা ৰাস্তা চাওক। পালোঁ আৰু বেছি টাইম নাই, ইয়াছ ছেকেণ্ড শ্বিলং। আৰু ৰাস্তা চাওক, একা বেকা ৰাস্তা। আৰু 5 কিলোমিটাৰ মান হ'ব নেকি। শ্বিলঙৰ ৰাস্তা। অ' ভাই, গুগল মেপে আমাক ক'ত লৈ যাই আছে। ডেঞ্জাৰ ৰাস্তা। এতিয়া ৱাটাৰ ক্ৰচিং কৰি যাব লাগিব। গুগল মেপে আমাক ঢোকা দি আছে, ক'ত ক'ত যে লৈ যাই আছে। তেৰিক আৰু গুগল মেপক বিশ্বাস কৰি একো লাভ নাই। কোনদিন কেতিয়া ঢোকা দিয়ে বৰ্তমান চাওক। তো গাইছ এয়া ফাইনেলি আহি পালোঁ পিকনিক প্লেচত। চাব পাৰে গাড়ীৰ ভিৰ চাওক না, আৰু বা ভিতৰত কেনেকুৱা মানুহ। আৰু এতিয়া বাজিলে এটা, মানে গুগল মেপে ৰাস্তা ক'ত ক'ত যে লৈ গৈছে না, ৰাস্তা বিচাৰি তাৰ কাৰণে দেৰি হ'ল। যি কি নহওক আহি পাইছোঁ যাতে, আৰু টেনশ্যন নাই এতিয়া। আৰু গাইছ আমাৰ খানাৰ মানে আইটেমবিলাক কৈ আছোঁ, কি কি আইটেম বনাই আছোঁ। এয়া এইফালে আছে পাঙাছ মাছ বনাই, আৰু এইফালে আছে ছাগলীৰ মাংস, পাঠাৰ মাংস, একদম তেজাল মাংস লৈ আহিছোঁ। আৰু এইফালে আছে বেঙেনা মানে চব বনাই খাম। আৰু এইফালে ভাত বনাই আছোঁ। আৰু এইফালে আছে ব্ৰেকফাষ্টৰ কাৰণে লোকেল কণী উহা দিছোঁ, মানে খাম এতিয়া, ভোক লাগি আছে। তো এইখিনিয়ে আইটেম, বেছি নাই।
আৰু গাছ ইয়ালৈ পিকনিক খোৱা অহাৰ এটাই কাৰণ ইয়াতে মানে এখন হেংগিং ব্ৰিজ আছে তো সেইখন চাবৰ কাৰণে ইয়াতে মানে আহিব লগা হ'ল তো বহুত পপুলাৰ হয় ব্ৰিজখন তো অলপ পিছত দেখুৱাই আছোঁ সেই ব্ৰিজখনক তো তালৈ যাই আছোঁ চলো এতিয়া আৰু গাছ ব্ৰিজখন হ'ল এইখনে তো এইখনেই হ'ল হেংগিং ব্ৰিজ ইয়াতে মানে আপোনালোকে উমলি থাকক জুপিয়াই থাকক ৰিলচ বনাই থাকক ফটো উঠি থাকক কিন্তু তাৰে পৰা নুজুপিয়ালে হ'ল তো এইখনেই হ'ল হেংগিং ব্ৰিজ চাওক লাইন লাগিব লগা হৈছে কেনেকুৱা ভিৰ অ' ভাই অকণমানৰ কাৰণে পঠিওৱা এতিয়া লাইনত থিয় হ'ব লাগিব আৰু তো গাইছ এইখনে আছিলে হেংগিং ব্ৰিজ চাওক আপোনালোকে কিমান ডাঙৰ চাওক চাব পাৰে আপোনালোকে 360 ভিউ দেখাই দিছোঁ তো এইখন ব্ৰিজৰ কাৰণে ইয়াতে মানে পিকনিক খাবলৈ আহিছোঁ চাবৰ কাৰণে উঠিবৰ কাৰণে আৰু মানুহবোৰৰ এইখনৰ কাৰণে মানে তামাম ফটো উঠিবৰ কাৰণে চাবৰ কাৰণে ইয়াতে পিকনিক খাবলৈ আহে আৰু গাইছ আজিৰ ভিডিঅ'খন এই হেংগিং ব্ৰিজখনৰ পৰাই বিদায় মাগিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নকৰিব লগতে কমেণ্টটো কৰি দিব তো আজিলৈ বাই বাই জয় আই অসম আৰু এইবাৰ হেপী নিউ ইয়াৰ